কালি তোমালোকৰ 10 বজাত দিব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। তোমালোকে ইতিমধ্যে তোমালোকে বহুত চেনেলত দেখিবলৈ পাইছা যে 10 বজাৰ লগে লগে তোমালোকৰ কালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিব। তোমালোকে আৰু নিউজ চেনেলতো সেইবিলাক কৈ দিছে যে 10 বজাৰ লগে লগে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কৰিব। এইটো আসলতে কনফাৰ্মে হয়, এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কালি ৰাতিপুৱা 10 বজাৰ লগে লগে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব। আৰু তোমালোকে এই ৰিজাল্টটো তোমালোকে কেনেকৈ চাব পাৰিবা, অতি সহজতে কেনেকৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা, সেইটো তোমালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখাই দিম। তোমালোকে বেলেগ ভিডিঅ' চাবা, সেইবিলাক ভিডিঅ'ত তোমালোকক লংকৈ দেখাই দিব যে মেট্ৰিক ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে, কিন্তু মই অতি সহজতে তোমালোকক ৰিজাল্টটো কেনেকৈ চেক কৰে সেইটো দেখাই দিম। তোমালোকে এটা এপ ডাউনলোড কৰিবা, মই তোমালোকক মোবাইল স্ক্ৰীনত দেখাই দি আছোঁ, তোমালোকে চোৱা। তাতে তোমালোকে ফাৰ্ষ্টতে মোবাইলটো অপেন কৰি ল'বা। অপেন কৰি লোৱাৰ পিছত তোমালোক ইয়াতে মই এটা এপ দেখাই আছোঁ, এই এপটো তোমালোকে ডাউনলোড কৰিবা। এইটো এপ তোমালোকে প্লে ষ্টৰত পাবা, ASEP ৰিজাল্ট বুলি তোমালোকে সাৰ্চ কৰিবা। এই এপটো তোমালোকে ইয়াত প্লে ষ্টৰত যাবা। প্লে ষ্টৰত যোৱাৰ পিছত মই দেখাই আছোঁ কেনেকৈ তোমালোকে এইটো ডাউনলোড কৰিবা। ASEP ASSEB ASEP, এইটো ASEP ৰিজাল্ট আহিছে, তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছা তোমালোকে ASEP ৰিজাল্টছ, এইটো এপ তোমালোকে ডাউনলোড কৰিবা। ডাউনলোড কৰি ল'বা। মোৰ ইয়াতে ডাউনলোড কৰাই আছে, ইয়াত অপেন বুলি দেখাইছে, মই এটা অপেন কৰিলোঁ। অপেন কৰাৰ পিছত তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টছ, এইটো এপত ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এতিয়া তোমালোকৰ ৰিজাল্টটো অহা নাই, যিহেতু সেইকাৰণে এনেকুৱা দেখাইছে। যেতিয়া তোমালোকৰ ৰিজাল্টটো আহিব কালি 10 বজাৰ লগে লগে তোমালোকে ইয়াতে দেখিবলৈ পাবা যে তোমালোকক ৰল নং বহাব দিব আৰু নাম্বাৰটো বহাবলৈ দিব। তাৰপিছত ইয়াতে তাত এটা কেপচা থাকিব, সেইটো চাই তোমালোকে ফিল আপ কৰি দিবা সেই কেপচাটো, তেতিয়া তোমালোকৰ ৰিজাল্টটো আহি যাব। শেষত আৰু এটা কথা তোমালোকক কৈ দিওঁ যে তোমালোকৰ ৰিজাল্ট কালি 10 এপ্ৰিলত 10 বজাৰ লগে লগে দিব বুলি সকলো ইউটিউব চেনেলত তোমালোকক কৈ দিছে আৰু নিউজতো তোমালোকক কৈছে, কিন্তু ইমান স্পষ্টকৈ কোৱা নাই যে 100% তোমালোকক ৰিজাল্টটো দিব বুলিয়ে কোৱা নাই। তোমালোকৰ এতিয়াও CM ছাৰে হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কোনো ধৰণৰ টুইট কৰা নাই। যেতিয়ালৈকে তোমালোকৰ টুইট নকৰে তেতিয়ালৈকে আমি ইমান কনফাৰ্ম হ'ব নোৱাৰোঁ। এতিয়া তোমালোকৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা 90% আছে। তোমালোকে সেইকাৰণে এইটো ভিডিঅ' চাই থবা। তোমালোকক মই যেনেকৈ ৰিজাল্টটো চেক কৰিব লাগে, কেনেকৈ ৰিজাল্টটো চেক কৰিব লাগে তোমালোকে গমে পালাই, এনেকৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা। কালি যদি সঁচাকৈ তোমালোকৰ ৰিজাল্টটো দিয়ে, তেনেহ'লে মই যেনেকৈ তোমালোকক দেখাই দিলোঁ তেনেকৈ তোমালোকে অতি সহজতে ৰিজাল্টটো চাব পাৰিবা। আৰু তোমালোকে যদি ৰিজাল্টটো চোৱাত কিবা অসুবিধা পোৱা বা কিবা তোমালোকৰ প্ৰব্লেম হয়, ৰিজাল্টটো চোৱাতে বহুতৰ প্ৰব্লেম হয়, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, ছাৰ মই ৰিজাল্টটো চেক কৰিব পৰা নাই, মোৰ প্ৰব্লেম হৈছে, তেনেহ'লে মই তোমালোকক ৰিজাল্টটো চাই দিম। আজিৰ ভিডিঅ' ইমানেই, দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত।